हेलो फ्रेंड्स तुलिकास ब्लगर आन एटी नতুन ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত দেখা নিদু আপোনালোকক জাস্ট কেইটামান বস্তু দেখাম বুলি ভাবিছো ভিডিঅ'টো একেবাৰে শৰ্ট হয় কেইটামান টাপ কিনিছিলো আৰু টাপগিটাত কিন্তু তেওঁলোকে ফুল ৰোৱা নাই ফুল ৰুলে আপোনালোকক নিশ্চয় আউটপুটটো দেখাম কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ আসলতে মেইন কাৰণ এটো নহয় টাপগিটা কিনিছিলো যা সে কাৰণে দেখালো আজি মানে আপোনালোকক কবলে বিচাৰিছিলো মানে যাবাৰ যেতিয়া মই ঘৰত গৈছিলো ঘৰত মানে দেৰগাঁৱত মাৰ ঘৰত যেতিয়া গৈছিলো তেতিয়া মানে এটা হৰুকে প্ল্যান বনাইছিলো মায়ে আপোনালোকে গম পাইছে আগৰ ভিডিঅ'বোৰ চাইছে যেহেতু আমাৰ ঘৰত মায়ে অকমান ফুল ভাল পায় আৰু ফুলনো কোনে বেয়া পায় সকলোৱে ভাল পায় আসলতে কিন্তু মাৰ মানে আগৰ পৰাই এটা মন আছিল আৰু মানে খুব ধুনিয়াকে এখন ফুলনি বনোৱা আমি শুনি থাকো হৰুৰ পৰা তাৰপিছত মাৰ হে আশাটো পূৰণ হোৱা নাছিল তাৰপিছত আৰু সেই কাৰণে এবাৰ ঘৰ যাওঁতে ভাবিলো দেউতা কলো আৰু এমাহ আছিল যেহেতু লকডাউন আছিল তাৰপিছত মায়ে মানে ফুলবিলাকৰ আপোনালোকে যে দেখিছে ডাঙৰ ডাঙৰ ফুলবিলাকৰ কাটিংছ কৰে কাটিংছ কৰি আকৌ সৰু সৰু পুলিও দিয়াই আছে সেই পুলিবিলাক আকৌ কি হয় বৰষুণ আহিলে বা বেছিকে ৰ'দ দিলে মৰি যায় মানে মায়ে বহুত দুখ কৰি থাকে সেই কাৰণে ভাবিলো এটা গ্ৰীণ হাউস যদি বনাও তেতিয়া হলে গ্ৰীণ হাউসটোৱে মাৰ ফুলখিনি ৰক্ষা কৰিব ওয়েদাৰৰ লগত জড়িত যিখিনি সমস্যা সেইখিনি পৰা ৰক্ষা কৰিব আৰু মায়ে ধুনিয়াকে কাটিংছ কৰিব পাৰিব ফুলবিলাক যিখিনি মায়ে ঘৰতে কৰে আগৰ বছৰৰ ধৰক কিছুমান ফুল সিজনেল ফ্লাৱাৰ বিলাক থৈ পেলাই হেবোৰ পৰা কাটিংছ কৰে আকৌ বাৰে বাৰে কিনি থকাতকে কিছুমান কাম নিজে ঘৰতে কৰে সো সেইখিনি কাৰণে এইদৰে এটা গ্ৰীণ হাউস বনাম বুলি ভাবিলো গ্ৰীণ হাউসটো একেবাৰে সহজকে বনাইছে আমাৰ ওচৰৰে মানুহকে জনমান লগাই আপোনালোকক জাস্ট শেয়াৰ কৰিলো আইডিয়াটো কেনেকুৱা লাগিছে ঘৰত গৈ মানে এটো কাম কৰি কিবা এটা ভাল লাগিছে আৰু এতিয়া যেহেতু মা আৰু দেউতাৰ ঘৰত অকমান বড়ো হয় আমি সেই কাৰণে ভাবিলো অকমান বিজিও থাকিব আৰু ফুল চাই থাকিলে যেহেতু সকলো মানুহৰে মনটো ভাল হৈও থাকে তাৰপিছত সেই কাৰণে এইদৰে এটা গ্ৰীণ হাউস বনাবলৈ দেউতাক কলো আৰু গ্ৰীণ হাউসৰ কাপোৰটো লগতে বাহখিনি কিনোতে আমাৰ বেছি খৰচ হোৱা নাই খালি লেবাৰ খৰচ অলপ হৈছিল আৰু 5000 মানত আমাৰ সেই কাপোৰ গ্ৰীণ হাউসৰ কাপোৰখন আৰু বাহবিলাক আহি গৈছিল আৰু লেবাৰ খৰচটো এক্সট্ৰা আৰু বেছি খৰচো পৰা নাই আৰু এতিয়ালৈকে কিন্তু বনিহে আছে মায়ে ফুলবিলাক ৰুই আছে আপোনালোকক ঘৰলৈ গলে নিশ্চয় এটা ভিডিঅ' বনাই দেখুৱাম আৰু আজি একদম সৰুকে এটা ভিডিঅ' বনালো আপোনালোকে কেনেকুৱা লাগিলে জনাব আইডিয়াটো আৰু আজিলৈ আহো ধন্যবাদ